সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। মই আজি দুদিন হ'ল ব্লগ বনাব পৰা নাই, কাৰণ সোমবাৰেতো জন্মাষ্টমী বুলিয়ে পাৰ হৈ গ'ল আৰু পিছদিনা আমাৰ কোভিডৰ ভেকচিনটো ল'লে। কোভিডৰ ভেকচিনটো লোৱাৰ কাৰণে তেওঁ বহুত জ্বৰ হ'ল, জ্বৰ আৰু মাথা বিষ হোৱাৰ কাৰণে মানে একেবাৰে তেওঁ শুশ্ৰূষা কৰিব লগা হ'ল আৰু সেইবাবে মই ব্লগটো নবনালোঁ। আজি ভাবিলোঁ আমাৰ গেষ্ট হাউচত গৈয়ে আপোনালোকৰ আগত মই কিছুমান কথা ক'ম আৰু সেই বুলিয়ে মই মানে আমাৰ যে ইমান দেৰিকৈ কোভিডৰ প্ৰথম ড'জটো ল'লে সেইটো আপোনালোকে ভাবিব পাৰে, কাৰণ আমাৰ মে' 2-3 তাৰিখত বহুত কোভিড পজিটিভ হৈছিলে, জ্বৰ মাথা বিষ হৈছিলে প্ৰথমতে, তাৰপিছতে মানে একেবাৰে বেছি হৈ গ'ল আৰু 2-3 দিন। মই অৱশ্যে ইয়াত তেতিয়া নাছিলোঁ, মই মোৰ মাৰ ঘৰত আছিলোঁ। তেতিয়া তেওঁ ক'লে মোৰ জ্বৰ আৰু মাথা বিষ হৈছে বুলি। তেতিয়া তেওঁ মোক ইমানকৈ হৈছে বুলি কোৱা নাই, অলপ অলপ হৈছে বুলি কৈছিলে। তেওঁ তেতিয়া ফ্ৰিজৰ পানী খাইছিলে, ঠাণ্ডা পানী খাইছিলে আৰু কিবা ঠাণ্ডা ক'ল্ড ড্ৰিংকছ এনেকুৱা খাইছিলে, সেইকাৰণে বেছিকৈ হৈ গ'ল আৰু হৈ যোৱাৰ পিছত মই তেতিয়া ক'লোঁ, যদি তোমাৰ জ্বৰ চৰ্দি হৈছে মই গুচি যাওঁ। তেওঁ ক'লে তেতিয়া আহিব নালাগে, মই অকণমান হৈছে, এদিনৰ পিছত মই ঔষধ খাইছোঁ, ভাল হৈ যাম, তোমাক তেতিয়া লৈ আনিমগৈ। মোৰ মানে যোৰহাট যোৱা কথা, মই ভাবিছোঁ আহিব বুলি। তাৰপিছতে 3 তাৰিখে তেওঁ অলপমান বেছি, মই তেতিয়া 4 তাৰিখে তেওঁক মানে মই কৈছোঁ তোমাৰ যদি বেছি হৈছে মই গুচি যাওঁ। তেওঁ নালাগে কৈ আছে। 4 তাৰিখৰ দিনাখনি তেওঁ অকণমান মানে সম্ভৱ আমাৰ মাকে মানে মোৰ শাহু মায়ে ফোন কৰি ক'লে যে মানে তেওঁ মাকক ক'লে নেকি বেছি হৈছে বুলি। মাকে মোক ফোন কৰি ক'লে, তই যে তাতে আছ, গুচি নাযাওঁ, ক'লে তাৰ বেছি হৈছে সেইদে বুলি কোৱাৰ কাৰণে মই লগে এতিয়া লকডাউনৰ সময়, ক'তনো বাছ পাম পটককৈ, আৰু মোৰ ভাইটিক মই লগ ধৰিলোঁ, ভাইটিও আহিব নোৱাৰে, ভাইটিও চৰ্দি লাগি আছিলে তেতিয়া। সেইবাবে মই বহুত দিনত বাছ বিচাৰিলোঁ, 10-11মান বজাততো বাছটো নাপায় এতিয়া। তাৰপৰা ৰাতিলৈকে মোৰ ভণ্টি এজনীয়ে টিকেটটো বুকিং কৰি দিলে চুপাৰত। তাৰপিছত মই সেইদিনাখন 4 তাৰিখৰ দিনা মই গুচি আহিলোঁ। সেইদিনাখনি মই 5 তাৰিখে ৰাতিপুৱা পাইছোঁহি 4টামান বজাত। তেওঁ নিজে গেট খুলি দিছে আৰু তেতিয়া তেওঁ যিকেইটা ৰুম ব্যৱহাৰ কৰি আছিলে, তেতিয়া তেওঁ ক'লে তাত তুমি সোমাব নালাগে, মোৰ জ্বৰ চৰ্দি হৈ আছে, তুমি বেলেগ এটা ৰুমতে থাকা। মই বেলেগ এটা ৰুমতে থাকিলোঁ আৰু মই তেতিয়া তেওঁ ক'লে জল্দি তুমি শুই দিয়া, ৰাতিপুৱা যিহেতু গাড়ী মটৰবিলাক চলে, আৱাজবিলাক আহিলে তোমাৰ টোপনি নধৰিব। সেইবুলি ভাবি মই মোবাইলটো চাইলেণ্ট কৰি পিনি মই শুই থাকিলোঁ। গা পা ধুই মই মোবাইলটো চাইলেণ্ট কৰি শুই দিলোঁ। তাৰপিছত শুই দিয়াৰ পিছত তেওঁ বোলে বাৰান্দাতে বহি আছিলে অকণমান সময়। তাৰপিছতে তেওঁ মূৰটো অলপ 2-3 মিনিটমান বোলে বহুত ঘূৰাৰ পিছত তেওঁ একো ক'ব নোৱাৰা হৈ গ'ল। মোক কল কৰিছিলে, কল কৰোঁতে মই গম নাপালোঁ। সেইটো ভুল মই জীৱনত নকৰোঁ, আপোনালোকেও কেতিয়াও নকৰিব। মোবাইলটো মই চাইলেণ্ট কৰি থৈ দিছিলোঁ। চাইলেণ্ট কৰি থোৱাৰ কাৰণে তেওঁ মোৰ ঘৰতে মই কল কৰোঁতে মই একো গম নাপালোঁ। পিছত তেওঁ আকৌ এবাৰ মোৰ ঘৰলৈ বোলে উঠি গৈ লাহে উঠি গৈ মোক মাতিলেগৈ দৰজাৰ ওচৰৰ পৰা। তেতিয়া মই উঠি আহি সুধিলোঁ, তেওঁ ক'লে মোক আৰু ডক্টৰৰ ঘৰলৈ লৈ যোৱা, মই অলপ বহুত দুৰ্বল অনুভৱ কৰিছোঁ, মাথাটো মোৰ বহুত বিষাইছে। তেতিয়া তেওঁক চুবলৈ দিয়া নাছিলে, অকণমান আঁতৰতে। তাৰপিছত মই আহি তেওঁ গা চা নিজে ধুলে, তেওঁ অকণমান মই জলপান বনাই দিলোঁ খাবলৈ। মই নিজেও অকণমান জলপান খাই তেওঁ লগৰ এজনক ফোন কৰিলে। লগৰজনৰ সৈতে আমি দুইজনে, লগৰজনে ময়ে আৰু এওঁক লৈ পিনি আমি হস্পিটেললৈ গুচি গ'লোঁ। প্ৰাইভেটতে আমি দেখাইছিলোঁগৈ। মোক ক'লে বহুত জ্বৰ হৈছে, মাথা বিষ, আপোনালোকে কোভিড টেষ্ট কৰিলে নি? মই তেতিয়া ক'লোঁ আমি কোভিড টেষ্ট কৰা নাই, কাৰণ ৰাতিপুৱা সেইদিনা মই পাইছোঁহে, মই ইমানখিনি কথা একো বুজিয়ে পোৱা নাছিলোঁ। তাৰপিছতে তেওঁক আমি তাতে চেলাইন দিলে আৰু বেজি দিলে। তাত তেওঁলোকে নৰখালে, আমি লৈ গুচি আহিলোঁ। লৈ আমি টেষ্ট কৰিবলৈ কেইবা ঠাইতো সোমাইছোঁ, ক'তো মানে জেগা পোৱা নাই আৰু সেইকেইদিন বহুত কোভিড বেছি হৈছিলে। তাৰপিছতে এদিন প্ৰাইভেটত আমি অকণমান পইচা দি কৰিলোঁ, টেষ্ট কৰিলোঁ। তেতিয়া ৰাতিলৈ সেইদিনাখনি তাৰপিছত আমি ঘৰলৈ লৈ আহিলোঁ। ঘৰত অকণমান জ্বৰটো কমিলে। জ্বৰটো কমাৰ পিছত মানে ময়ো বাকী কামখিনি কৰি মেলি তেওঁক খাবলৈ দিলোঁ। ভাতটো ধুনীয়াকৈ খালে, জ্বৰটো অলপ কমি আহিছে আৰু। তাৰপিছতে পিছত তেওঁ ভায়েকে আৰু ভনী জোৱাইকে আহিলে গাঁৱৰ পৰা। এই জ্বৰ চৰ্দিটো মানে যিটো হয়, সেইটো আমাৰ নিমনিয়া, সাধাৰণতে নিমনিয়া ঔষধ লৈ আহিলে। ঔষধখিনি যেতিয়া নিমনিয়া সিহঁতি আহি পালেহি 10টামান বজাত ৰাতি, তেতিয়া আমি ঔষধখিনি খুৱাই দিলোঁ। ঔষধ খুৱাই দিয়াত তেওঁ জ্বৰ চৰ্দি একেবাৰে কমিয়ে গ'ল আৰু মানুহজন দুৰ্বল হৈ আছে, ভাতটো ধুনীয়াকৈ খাইছে। পিছদিনাখনি আৰু এজন তেওঁৰ ভাইটি আছে, ভাইটিজনে আহিলে, বোলে আমি লৈ যাওঁ
হস্পিটেললৈ ইয়াত থ'লে দাদা অকণমান দুৰ্বল হৈ যাব বুলি ক'লে। তেওঁ কিন্তু জ্বৰ চৰ্দি একেবাৰে নাছিলে, সেইদিনাখনি ভালেই হৈছিলে, কিন্তু অকণমান দুৰ্বল হৈছিলে হস্পিটেলত। তাৰপিছতে ক'তো ছিট নাই আৰু প্ৰাইভেটত। লাষ্টত আমি চৰকাৰীতে ছিট এটা যেনে তেনে উলিয়াই পিনি তেওঁক লৈ গ'লোঁ। তাৰপিছত ঘৰৰ পৰা ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ গা পা ধুই তেওঁ গৈছে। যোৱাৰ পিছতে তেওঁ যেতিয়া হস্পিটেল পালেগৈ, তাতে অকণমান কাহ লাগিলে, কাহটো লাগি বহুত বেছি হৈ গ'ল। বেছি হৈ গৈ তেওঁ তাতে একেবাৰে 4-5 দিন একদম চিধাকৈ বোলে শুইয়ে থাকিলে, একো খাব নোৱাৰিলে, পানী অকণমানো নিজে লৈ খাব নোৱাৰে, একো কৰিব নোৱাৰে, এনেকুৱা হৈ গ'ল। তাত গৈ পিনি তেওঁ লেট্ৰিনো হ'ল বাৰে। লেট্ৰিনলৈ মানে নিজে লেট্ৰিন কৰিবলৈ যাবলৈ লেট্ৰিনলৈ উঠি যাব নোৱাৰে, সেই মানে চুঁচৰি যায় বোলে, চুঁচৰি আহে। এনেকৈ আহি অক্সিজেনটো তলতে বহিলে, অক্সিজেনটো অকণমান লৈ তাৰপিছত ভাল হ'লে বিচনাত উঠে। তেনেকৈ তেওঁ তাত থাকিলে। আমাকতো যাবলৈ দিয়া নাই ওচৰলৈ, হস্পিটেললৈ গ'লেও বাহিৰৰ পৰাই ঘূৰি আহিব লাগে। তাৰপিছত মই কিন্তু এদিন গ'লোঁ, ডক্টৰ নাৰ্ছক চবকে লগ কৰিলোঁ। লগ কৰি তেওঁক একেবাৰে ওচৰলৈ যাবলৈ নিদিলে। তেওঁ ওচৰৰ পৰাই মই ছাইডৰ ৰুমটোৰ পৰা, কাষৰ ৰুমটোৰ পৰাই আহিলোঁ। 6-7-8 দিনমান থাকিলে। 8 দিনমান থকাৰ পিছত তেওঁ বেছিকৈ দিনক দিনে বেছিহে মানে অসুখটো হৈ গ'ল, একেবাৰে মাতিব নোৱাৰা হৈ গৈ আছে আৰু। এবাৰ উলিয়াই যেনে তেনে নিয়া, মই আৰু ইয়াত নাবাচোঁ। তেতিয়া আমি গোটেই মানে নাৰ্ছিং হোমবোৰত বিচাৰি ফুৰিছোঁ মানে ছিট এটাৰ কাৰণে, যিহেতু ICU লাগিব। ICUত ক'তো নাই। এখন নাৰ্ছিং হোমত পালোঁ ICUত। তেতিয়া আমি লগালগ উলিয়াই লৈ গৈ তেওঁ সেই তাতে ভৰালোঁ। 10 দিন থাকিলে। 8 দিনৰ দিনাখনি মানে অলপমান 7-8 দিনৰ পৰা অকণমান তেওঁ ভাল পাইছে আৰু। তাত মানে মই এদিনো ফোন কৰিহে তেওঁৰ পৰা কথাখিনি জানো। তেওঁ কয় আৰু ভাল পাইছোঁ, কেতিয়াবা নাই পোৱা বুলি কয়। ময়ো ইয়াত আৰু কি কৰি থাকিম, বহুত কষ্ট মানে পাওঁ আৰু দুখ পাওঁ, কান্দি মেলি থাকোঁ। তাৰপিছতে এদিন তেওঁ বন্ধু এজনে মোক ক'লে যে হেৰি কৰা, আমি আজি তাৰ লগত ভিডিঅ' কনফাৰেন্সত কথা পাতিম, তুমিও লাইনত আহিবা। কৈছোঁ হ'ব। তেওঁৰ লগত কথা পাতিলে। তেতিয়া তেওঁ দেখিলোঁ সেইদিনাখনি নাৰ্ছিং হোমত 7 দিনমান হৈছে আৰু। তাৰপিছতে যেতিয়া কথা পাতিলোঁ, তেতিয়া তেওঁ 7 দিন নহয়, 5 দিনমান হৈছে নাৰ্ছিং হোম, 5-6 দিন এনেকুৱা আৰু। তাৰপিছতে আমি কথা পাতিলোঁ। তেওঁ তেতিয়া অক্সিজেন মাস্কটো আঁতৰাই অকণমান সময় কথা পাতিব পাৰিলে। তাৰপিছত সেইদিনাখনি তেওঁ মানে সেইদিনাখনৰ পৰাই তেওঁ খাবলৈ আৰম্ভ কৰিছে। সম্ভৱ চাগে ময়ো কান্দি মেলি থাকোঁ। মই ইমান কান্দি মেলি থাকিলেও তেওঁক দেখুওৱা নাছিলোঁ, ষ্ট্ৰং আছিলোঁ। মানে এনেই মুখখন দেখিলে গম পায়, যিহেতু সদায় লগতে থাকোঁ যেতিয়া, কন্দা মানুহজনীৰ চেহেৰাটো গম পাই যায় নহয়। সেইকাৰণে তেওঁ মানে মোক মানে ক'লে আৰু মই ভাল হ'ম, চিন্তা নকৰিবা, আৰু আজি যি দিয়ে মই তাকে খাম বুলি ক'লে। তাৰপিছত যিখিনি বস্তু দিলে তেওঁক তাৰ পৰাই দিয়ে। আমি ইয়াৰ পৰা ঘৰৰ পৰা 1-2 দিনহে নিছিলোঁ, মানে মাংস বা কিবাকিবি বনাই দিছিলোঁ। সেইখিনি বস্তু মানে তেওঁলোকে নিদিয়ে, সদ্যহতে নাৰ্ছিং হোমৰ পৰা নিজেই দিয়ে। তাৰপিছতে তেওঁলোকে দিয়ে আৰু যিখিনি দিয়ে তেওঁ পূৰা খাই দিলে আৰু সেইদিনাৰ পৰা। তাৰপৰা পিছবেলা মোক ফোন কৰোঁতে সুধিছোঁ খালানে কিবা। তেতিয়া কৈছে আজি যি দিলে চব বস্তু খাই দিলোঁ, আজি মোৰ অকণমান গাটো ভাল লাগিছে। এইটো কথা, ক'ভিড পজিটিভখিনিয়ে যেতিয়া খোৱা বস্তুটো, যিকোনো খাদ্য মানে ভাতেই হওক, ৰুটি, এনেকুৱা দালি, খিচিৰি, যি বস্তু হওক, সেইখিনি পূৰা সোৱাদ নাপালেও খাই দিব লাগে। খাই দিলে তেওঁলোকে মানে অকণমান সুস্থ হৈ আহে। আমাৰ যেতিয়া সেই 7-8 দিনৰ পৰা তেওঁ চবখিনি বস্তু খাবলৈ ল'লে, খোৱাৰ পিছত সুস্থ হ'ল। সুস্থ হৈ যেতিয়া আমি 10 দিনৰ পিছত তেওঁ ঘৰলৈ আহিছে, এনেকুৱা মানে 10 দিনৰ পিছত তেওঁ যেতিয়া নিগেটিভ আহিলে, মানুহজন নিগেটিভে আহিছে, তেওঁ কিন্তু একেবাৰেই দুৰ্বল, একো মানে বস্তু এটা হাতেৰে ল'ব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, নিজে ভালকৈ খোজকাঢ়িব নোৱাৰে, তেনেকুৱা অৱস্থা। নিগেটিভ হোৱাৰ পিছত ঘৰলৈ আহিলে। ঘৰলৈ আমি লৈ আনিলোঁ। অনাৰ পিছত তেওঁ মানে বহিবই নোৱাৰে ভালকৈ, এনেকুৱা এজন অৱস্থাত আহিলে। অহাৰ পিছত মই দেখি মানে খুব ভয় খাইছোঁ মনে মনে, কিন্তু তেওঁক কৈ দিয়া নাই কথাখিনি। অসুখীয়া মানুহৰ আগত কেতিয়াও মানে ভাল মানুহকেইজনে কেতিয়াও মানে তেওঁক দেখুৱাই দিব নালাগে যে আমি ভয় খাইছোঁ তোমাক দেখি, তুমি এনেকুৱা অৱস্থা হৈছা, তুমি কেতিয়াও কৰিব নালাগে। মই সেইদিনাখন তেওঁ যেতিয়া ঘৰলৈ আহিছে, তেতিয়া মই মানে কি ক'ব আপোনালোকক ক'ম, গোটেই ঘৰটোত গেটৰ পৰা গোটেই মানে নতুন এটা জীৱন লৈ আহিছে বুলি ভাবি গোটেই ধূপ লগাইছোঁ আৰু। কৈছোঁ তুমি ইমান সুস্থ হৈ আহিলা, মানে একদম ভাল হ'বা, হৈ গ'ল আৰু ভাল হ'লা যেতিয়া তুমি বাচিলা আৰু নতুন এটা জীৱন পালা। সেই কৈ তেওঁক গা চা ধুনীয়াকৈ ধুবলৈ দিলোঁ, গৰম পানী কৰি গা চা ধুই মেলি ধুনীয়াকৈ বহুত খোৱাখিনি বনাই দিলোঁ। খোৱাখিনি মই এনেকুৱা যত্ন কৰিলোঁ, ইমানেই তেওঁ দুৰ্বল হৈ আহিছিলে, মই মানে চিন্তা কৰি পোৱা নাই কি খোৱালে ইমান জল্দি সুস্থ হ'ব। সেইটোৱে ভাবি মই এদিন
খুব ভাবি চিন্তা কৰিছোঁ আৰু মই কি খুৱাম তেওঁক এতিয়া যে ছাগলী ঠেঙত বহুত দুৰ্বল মানুহে খালে বহুত শক্তি পায় সেই কথাটো মনলৈ আহি মই আমাৰ ওচৰৰে আমাৰে ল'ৰা এজনক মই পঠাই দিলোঁ যে ছাগলী ঠেং আনিবি আৰু লগত ভেদাইলতা মানিমুনি নৰসিংহ এনেকুৱা শাকজাতীয় আৰু এইটো পালেং শাক তাৰপিছতে এইটো মৰিচা শাক এইখিনি এনেকুৱা শাকজাতীয় বস্তু তাক আনিবলৈ মই ল'ৰাটোক পঠিয়াই দিলোঁ আৰু সেই বস্তুখিনি যেতিয়া আনি দিলে মই সেই বস্তুখিনি যেতিয়া অনাৰ পিছত 15-20টামান হুইচেল মাৰি সেইখিনি ছাইড কৰি থৈ আকৌ ভেদাইলতা মানিমুনি এইবিলাক মই এটা মিক্সিত ভালদৰে পিচি লৈ মানে অকণমান পিঁয়াজ অকণমান আৰু নামমাত্ৰ পিঁয়াজ 2-3 ফুটা নহৰু তেজপাত অকণমান মানে ছাগলী ঠেঙৰ মানে ছাগলী মাংসত এনেও বহুত গোন্ধ এটা মাৰে সেইকাৰণে চব মানুহে খাবলৈ মন নকৰে সেইকাৰণে অকণমান তেল বেছি নহয় অকণমান তেল দি সেই বস্তুখিনি মানে সেই মাংসখিনি আৰু মই পিচি লোৱা ভেদাইলতা মানিমুনি এনেকুৱাবিলাক নৰসিংহ পিচি তাৰ লগত মই ধুনীয়াকৈ 1 ঘণ্টামান উতলাওঁ মই সেইখিনি তেওঁক বনাই খোৱালোঁ 2-3বাৰকৈ মই নেমু চৰবত বনাই খুৱাওঁ তেওঁক সদায় ৰাতিপুৱা চাহ একাপ দিওঁ চাহ একাপ খোৱাৰ পিছত তেওঁ ৰুটি ভাজি বনাই দিওঁ শাকৰ চব্জিৰ লগতে বনাই দিওঁ তাৰপিছতে সেইখিনি খাই লৈ ডিমো এটা মই বইল কৰি দিওঁ সেইখিনি খোৱাৰ পিছতে যেতিয়া 10টামান বজাত মই তেওঁক এগিলাচ চুপ বনাই দিওঁ ছাগলী ঠেং দি আৰু ভেদাইলতা নৰসিংহ পাত এনেকৈ মিক্স কৰি মই মানে তেওঁক চুপ বনাই দিওঁ সেই এগিলাচ চুপ খোৱাৰ পিছত তেতিয়া সেই 10টামান বজাত সেই চুপগিলাচ দিলোঁ দিয়াৰ পিছত 11টামান বজাত আকৌ মই নেমু চৰবত এগিলাচ বনাই দিওঁ নেমু চৰবত গিলাচ খোৱাৰ পিছত মই 1টামান বজাত তেওঁক আকৌ ভাতকেইটা ধুনীয়াকৈ বনাই দিওঁ ভাতকেইটাৰ লগত তেওঁক মই চব শাকজাতীয় বস্তু যেনেকৈ মৰিচা শাক বা পালেং শাক মৰিচা শাকটো এনেকৈ আলুৰ লগত অকণমান ভাজি দিলোঁ একেবাৰে তেল মছলাটো একেবাৰে কমকৈ দিওঁ আৰু পালেং শাকটো মই মাছৰ লগত বনাই দিওঁ মাছটো সৈতে যিকোনো মাছ নিদিওঁ লোকেল মাছ গৰৈ মাছ বা কাৱৈ মাছ শিঙি মাছ এইখিনিৰ লগতে বনাওঁ শিঙি মাছৰ লগত বনালে শিঙি মাছৰ লগতে বনাই দিওঁ পালেং শাকটো তাৰপিছতে অকণমান মগু দাইল বইল কৰি দিওঁ তাৰপিছতে আকৌ চুপটোতো মই ৰাতিপুৱা বনোৱা চুপখিনিও থৈ দিওঁ সেইখিনি পূৰা আকৌ গৰম কৰি তাৰো অকণমান দিওঁ তাৰ লগতে ভাতকেইটা ধুনীয়াকৈ খাই দিয়াৰ পিছত অকণমান শুৱে আৰু ঔষধ পাতিখিনি খাই পিছবেলা সময়ত অকণমান চাহ দিওঁ লাল চাহ কাপ খোৱাৰ পিছত তেওঁক মই বুট মগু আগদিনাখনি মই গাজি কৰি থৈ দিওঁ সেইখিনি দিওঁ অকণমান ফল মূল কাটি দিওঁ খাবলৈ ফল মূলখিনি মই আবেলি সময়ত বেছি নহয় আপেল এটা কাটি দিলোঁ তাৰে এফাল খালে অকণমান মৌচুমী দিওঁ আৰু অকণমান কমলা দিওঁ আৰু কেতিয়াবা তৰমুজো দিওঁ আঙুৰ কেইটামান তেনেকৈ অকণমান বস্তু দিওঁ খাবলৈ বেছি নহয় কমকৈ খায় কেতিয়াবা নেমু চৰবতটো ডক্টৰে বহুত খাবলৈ কৈছিলে কাৰণে আকৌ নেমু চৰবত এগিলাচো দিওঁ খাবলৈ ৰাতিলৈ দেৰিকৈ অকণমান যেতিয়া সন্ধিয়া সময় হয় তেওঁক আকৌ মই তেতিয়া ছাগলী ঠেঙৰ লগত যেতিয়া চুপখিনি বনাই থওঁ সেই চুপ এগিলাচ আকৌ দি দিওঁ মই ছাগলী ঠেং দিনটোত 3বাৰ দিওঁ ৰাতিলৈকে 3বাৰ হয় তেওঁ তেনেকৈ মানে কণ্টিনিউ মই ছাগলী ঠেংখিনি মই 10-12 দিনমান তেওঁক শাকজাতীয় বস্তুৰ লগত শাক মানে ভেদাইলতা মানিমুনি নৰসিংহ এনেকুৱা বস্তুৰ লগত বনাই খুৱাই থাকিলোঁ আৰু ইমান জল্দি মানুহজন সুস্থ হৈ আহিলে সেইখিনি আমাৰ অসমীয়া খাদ্যখিনি সেইকাৰণেই বহুত ভাল থলুৱা খাদ্যখিনি যেতিয়া আমাৰ শাকজাতীয় বস্তুত বহুত শক্তি আছে মাছৰ লগতেই বনাই খাওঁ বা মাংসৰ লগতে ছাগলী মাংসও খুৱাইছোঁ মাজে ছাগলী মাংসটো মই তেনেকৈ ভেদাইলতাৰ লগত নৰসিংহৰ লগত বনাই খাব পাৰি আৰু আমি মাছটো হেৰিৰ লগত মচুন্দৰীৰ লগত বনাই দিছোঁ তেনেকৈ বনাই তেওঁক খোৱালোঁ তাক মাজে কলপচলাও দিওঁ ভাতৰ লগত মানে সেই ভাজি হিচাপত বনাই দিওঁ আৰু কলডিলো বনাই দিওঁ তেনেকৈ খাই লৈ তেওঁ ইমান সুস্থ হৈ আহিলে মানে সেইকাৰণে আপোনালোকৰ আগত মই কথাখিনি অকণমান শ্বেয়াৰ কৰিছোঁ আৰু মই সেই ভাবিয়েই মই এটা ব্লগ বনাওঁ বুলি আমাৰ অসমীয়া খাদ্যৰ ওপৰত এটা ব্লগ বনাওঁ বুলি মই আৰম্ভ কৰিছোঁ খাদ্যবিলাক ইমান যেন ইমান ভাল খাই লৈ ইমান শক্তি পায় ইমান সুস্থ হৈ থাকে মানুহখিনি
সেই বুলি ভাবিয়ে মই চেনেল খুলিছোঁ যাতে সকলোৱে কথাখিনি গম পায় আৰু মইতো ইমান ধুনীয়াকৈ গম পাইছোঁ মোৰ মানুহজন একেবাৰেই অৱস্থা নাই যিজন মানুহ মই আপোনালোকক ইয়াত ফটোত দেখাম ইয়াতে ফটোত দেখাম তেনেকুৱা মানুহজন ইমান জলদি সুস্থ হৈ আহিলে মই ভবাই নাছিলোঁ আমাৰ অসমীয়া খাদ্যখিনিত কিমান শক্তি আছে থলুৱা খাদ্যখিনিত আমি এতিয়া সদ্যহতে সদায় পাহৰি যোৱা নিচিনাই হয় অসমীয়া খাদ্য শাক আনিলে আগতে মই নিজেও শাকজাতীয় বস্তু বজাৰৰ পৰা কিনি আনিলে বা কিনিবলৈ এই বছাৰ এলাহত বা কিবা কৰা এলাহত কিনিবলৈ মন নাযায় তেতিয়াৰ পৰা মই গম পালোঁ যে যেতিয়া মই শাকখিনি বনাই খোৱালোঁ মাছৰ লগত মাংসৰ লগত বা এনেও হ'লেও বইল কৰি বা যিকোনো প্ৰকাৰে বনাই খোৱালোঁ ইমান ধুনীয়াকৈ সুস্থ হৈ আহিলে তেতিয়া ভাবিছোঁ এনেকুৱা এটা মই চেনেল খোলোঁ যাতে আমি চবেই উপকৃত হ'ব পাৰোঁ সেইকাৰণে মই মোৰ এটা অসমীয়া খাদ্যৰ ওপৰত মই চেনেল খুলিছোঁ মানে খাদ্যখিনি বনাবলৈ আৰম্ভ কৰিছোঁ আপোনালোকে সময় পালে মোৰ চেনেলটো চাই উপকৃত হোৱা যেন পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ